এই নিব আহিলোঁ duroc পোৱালি প্ৰণৱজ্যোতি ইয়াৰ পৰা ফ্ৰম ধেমাজি। তেখেতে ব্ৰইলাৰ পুহি ৰাখিছে, পুখুৰীত হাঁহো ৰাখিছে, মাছ পুহিছে। আনিছে দুটা আছে পিয়ৰ হয় না এইটা এইটো অলপমান গ্ৰোথটো ঠিক নাই ন, এইটো অলপ গ্ৰোথটো ঠিক নাই। কোনটো ভাল হৈছে? অকলে দুটা আছে না? কিমান হ'ব ৱেটটো এইকেইটা? এইটো ইমান গ্ৰোথটো ঠিক নাই ন? অকলে দুটা আছে নি? আৰু নাই? চব এনেকুৱা গাহৰি নে? সৰু আছে পোৱালি গাখীৰ খাই থাকে। কি গাহৰি আছে ইয়াত? দুটা এই দুটাই। কেনেকৈ বিকে এইবিলাক? পুৰা বুকিং চলি যায় ন ইয়াৰ বিশেষ গুণ কি তাৰমানে? এইটো কি আৰু সৰু পোৱালিটো দামটো বেছি আছে, পোৱালিটো সেইটো একেই মেইনটেনেঞ্চটো। দামটো কি কাৰণে মানে সেইটো মই এইটো প্ৰজাতিটো অলপ বেলেগ, মাস্কুলাৰ টাইপৰ ন? বস্তু মানে বেলেগ ষ্টাইল। F1 নহয়তো? লোকেল দানা খাই নাখায় ন? দিয়া নাই আমাৰ ইয়াত। কি খুৱাই গডেজ? এইটো দি হৈছে ষ্টাৰ্টাৰ খাই থকা। দি হৈছে এইটো আমাৰ সেইফালে নাপায়। এই লখিমপুৰৰ পৰা আনি এইটো আমাৰ তিনিচুকীয়ালৈ নিবই নাই। দাম আছে ন? সেইটো দাম আছে 2500 টকা, 1500 টকা। বহুত দাম আৰু পুৰা গৰুটো মজা হৈ যাব। ইয়াক কেলে গৰুটো কেলে কমি গ'ল ইয়াৰ? না ডায়েৰী আছিলে নেকি? অঁ ডায়েৰিয়া হয়, কিন্তু এইটো বহুত ভাল হ'লহেঁতেন ন? কিমান মান আছে গাহৰি? 13জনী আছে মাক। মই ইউটিউবত পাইছিলোঁ বহুত ডাঙৰ আছে, মৰিলে চাগে নেকি? তো অহাকালি লৈ আনিলোঁ ধেমাজিৰ পৰা। পিয়ৰ হয়নে নহয় নাজানো, কিন্তু পিয়ৰ বুলি আনিছোঁ। ইমান ভালকৈ নাজানো বিশেষ, আপোনালোকে জনাবচোন পিয়ৰ duroc হয় নে নহয়।